আলফা NDB আৰু নৰ্থ ইষ্টৰ NSCN এয়াৰপৰ্টৰ পৰা নামিব ৱালত দেখিব আৰু যোনে তোনে যাহাতা লিখিছে যে হুঁচিয়াৰ মানে টুৰিষ্টে ইয়াত আহিলে আমি অসমৰ আলফা NDB আৰু নৰ্থ ইষ্টৰ NSCN গৈ ফালে চাহ খোৱা তেওঁলোকৰ লগত কথা পাতা কেনেকুৱা এই উগ্ৰবাদী জীৱন তেওঁলোকে কেনেকৈ পাছ কৰিলে কিহৰ কাৰণে কৰিলে কি লাভ হয় কি লছ হয় তেওঁলোকৰ মাইণ্ডছেটটো সলনি হ'ব। প্ৰথমটো হ'ল মোৰ ওপৰত যিটো এটা অপপ্ৰচাৰ চলায় যেটো এটা মানে বেয়া কয় মানে বিভিন্ন সোশ্যাল মিডিয়া অহাকালি মই জনাম CM ছাৰক বিশ্বজিৎ দৈমাৰীয়ে আমাৰ ৰাজ্যসভাৰ যেটো 2-3 দিনৰ ভিতৰতে দিয়া হ'ব। ब्रिटिश के अंदर में था, ब्रिटिश ने हमको ऐसे ज़बरदस्त अपने मर्जी से चलाया, उसी से हमको आज़ाद चाहिए था तो हमको 1947 में आज़ाद मिल गया तो हम आज़ाद देश का आज़ाद लोग हैं। अभी जो बाकी हमारी अंदर में जो हैं इसमें क्या है कि आज़ादी तरफ से हम जो चल रहे और दूसरों की कारण ताकि उनके आज़ादी में वो तकलीफ ना पहुँचे इसको हमें सोचना है और ये काम इंडिविजुअल लेवल पे हमको करना है। इसको हमारे देश के किसी ने भी हमारे संविधान ने भी दे नहीं सकता है, ये अपने दिल से ही इसको हम सब खुद कर लेना पड़ेगा तो वही आज़ादी है और ये आज़ादी नहीं होता तो हम आज इस हालत নহয় স্যার প্রথম প্রতিক্রিয়াটো হল মই যেহে অবস্থা চলি আছে এই 3-4 দিনত মতো সেইবিলাক কোনো ভাবে নাছিলে। প্ৰথমটো হল মোৰ ওপৰত যেটো এটা অপপ্ৰচাৰ চলায় যেটো এটা মানে বেয়া কয় মানে বিভিন্ন সোশ্যাল মিডিয়া বা সংবাদ মাধ্যমতো তেনেকুৱা ধৰণৰ বাতৰি প্ৰকাশ হৈছিলে মানে মোৰ থাকিবলৈ জাগা নাছিল মানে ঘৰত থাকিলেও ঘৰৰ মানুহখিনিৰ সদায় চিন্তা আৰু ইয়াৰ মাজতে যে মোক আজি মন্ত্ৰীসভাত যে অন্তৰ্ভুক্ত কৰিব মইতো ভাবাই নাছিলোঁ। গতিকে মই ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এটা পৰিস্থিতিৰ মাজতো মোৰ ওপৰত বিশ্বাস ৰাখি আজি যেটো এটা দায়িত্ব প্ৰদান কৰিলে গতিকে সেইমতে সদায় একেলগে কাম কৰি আহিছোঁ আৰু যি দায়িত্ব দিয়ে সেই দায়িত্ব লৈয়ে যিমান পাৰোঁ আগৰ নিচিনাকৈ কাম কৰি যাম। গতিকে তেখেতৰ লগতে আমাৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় আমাৰ সভাপতি আৰু আমাৰ ৰাজ্যিক মানে সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু যিমানখিনি ইয়াৰ লগত মানে জড়িত তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমষ্টিৰ প্ৰব্লেমটো বিধায়ক হিচাপে মোৰ দায়িত্ব আছে আৰু মন্ত্ৰী হিচাপে ৰাজ্যখনৰ মানে দায়িত্বটো আছে যে যি বিভাগৰ দায়িত্ব দিয়ে লগতে ৰাজ্যৰ মানে সব জিলা সব জাগা সব সমষ্টিতে যাহাতে এই কামটো ভালদৰে ৰূপায়ণ কৰিব পাৰে। তামোলপুৰ মোৰ সমষ্টি মোৰ জাগা মোৰ জন্মস্থান গতিকে ইয়াতো কৰণীয় কাম আছে গতিকে মোৰ মন্ত্ৰী বন্ধুসকলৰ লগত কথা পাতি যিবোৰ মানে বিভাগৰ লগত জড়িত সমস্যা আছে আমাৰ ইয়াত সেইবোৰ মই মানে কৰি যাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন অসম আৰু অসমৰ জনগণক আগুৱাই লৈ যোৱা আৰু দেশৰ ভিতৰতে আমি যাহাতে বিভিন্ন ক্ষেত্ৰত আনৰ দ্বাৰা সদায় মানে কি কয় প্ৰশংসিত হ'ব পাৰে এই ক্ষেত্ৰত মানে যিমান পাৰোঁ মই চেষ্টা কৰিম এই দায়িত্বভাৰ লৈ কাম কৰি যোৱাৰ কাৰণে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাঙৰ পৰিকল্পনা আছে আৰু এই পৰিকল্পনাটো বাস্তৱক যদি আমি ৰূপায়িত কৰিব পাৰোঁ গোটেই অসমৰ ভৱিষ্যত প্ৰজন্মসকলৰ কাৰণেও ভাল হৈ থাকিব। বিদেশত বাৰু আমাৰ কিবাটো প্ৰিয়ংকা চোপ্ৰাটো ঠিকই আছে, ইণ্ডিয়াৰ ভিতৰত হ'লে পৰেশ বৰুৱাৰ ফটোটো দিলে আৰু বেছি মানুহে মানে চাব বুজি পালে না। গতিকে এইটো আমি ইউজ কৰিব লাগিব, আমাৰ তাত যি আছে সেইটোকে আমি প্ৰমোচন কৰিব লাগিব। টুৰিষ্ট মানে মানাস, টুৰিষ্ট প্লেচ মানে কাজিৰঙা, টুৰিষ্ট আহে মানে এশিঙীয়া গড় চাবলৈ আহে এইটোৱে আমি ভাবি থাকোঁ, সেইটো নহয়। আমাৰ লাইফষ্টাইলটো চাবলৈ আহে মানুহে, যাই ফালে অলপ তামচা ফূৰ্তি কৰিব ঘূৰিব এনজয় কৰিব লাইফটো। তো ইয়াত আহি ফালে যে অসমৰ মাজত যদি ইমানেই ৰেষ্ট্ৰিকশ্যন যে মদ খাব নাপায় ৰেষ্টুৰেণ্টত, বাৰ খুলিব নোৱাৰে, নাচিব নোৱাৰিব যাহা তাত ঠাইত, বুজি পালে না এনেকুৱা। পৰামৰ্শ নম্বৰ 3 অসমত বৈধ হ'ব লাগে কেচিনো। আমি কেচিনো খুলিব নোৱাৰোঁ, আমাৰ তাত লটাৰী আমি দিব নোৱাৰোঁ, বুজি পালে না নাই। গোটেই ইণ্ডিয়াত আছে ষ্টেটবিলাকত লটাৰী, ইয়াৰ ৰিভিনিউৰ দ্বাৰা তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কাম কৰিছে, কিন্তু অসমত যদি লটাৰীৰ নাম কয় বাপৰে বাপ। ইলিগেলি আমি কৰি থাকিবলৈ ভাল পাওঁ, কিন্তু লিগেলি কৰাত আমাৰ কি আপত্তি আছে। যি মদটো টুৰিজম ডিপাৰ্টমেণ্টে জয়ন্ত মল্ল ডাঙৰীয়াক মই কৈছোঁ এক্সাইজ মেনুৱেলত নপৰে। আমাৰ যিটো জৌডিমা বৰৰ জৌ বিদেই আহোমবিলাকে খোৱা সাজ এইটো হ'ল এক্সাইজ মেনুৱেলত নপৰে, তাৰ কাৰণে কোনো বাৰৰ পাৰ্মিশ্যন ল'ব নালাগে। এনি ৰেষ্টুৰেণ্ট এনি মাৰ্কেটত আমি সেইটো চেল কৰিব পাৰোঁ, গতিকে সেইটো ইন্ট্ৰডাকশ্যন কৰি দি দিয়ক টুৰিজম ডিপাৰ্টমেণ্ট। অসমত যিটো উগ্ৰপন্থী ডিজিগনেটেড কেম্প এইটো টুৰিষ্ট মেপত সোমাব লাগে, মানে টুৰিষ্টে ইয়াত আহিলে আমি অসমৰ আলফা NDB আৰু নৰ্থ ইষ্টৰ NSCN ডিজিগনেটেড কেম্পত টুৰিষ্টক গৈ ফালে চাহ খোৱা তেওঁলোকৰ লগত কথা পাতা কেনেকুৱা এই উগ্ৰবাদী জীৱন তেওঁলোকে কেনেকৈ পাছ কৰিলে কিহৰ কাৰণে কৰিলে কি লাভ হয় কি লছ হয় তেওঁলোকৰ মাইণ্ডছেটটো সলনি হ'ব। এভৰি নাইট এটা কালচাৰেল প্ৰগ্ৰাম গুৱাহাটীত হ'ব লাগে, ডাঙৰ হলত টিকেট বুকিং হোটেলবিলাকত হ'ব, ক'ৰবাত হ'ব, নহ'লে গুৱাহাটীত আহি ফালে সোমাই পৰাৰ পিছত ইমান মানে বৰিং
অহাকালিহে ফ্লাইট আছে, কি কৰিব? পৰামৰ্শ নম্বৰ 7 দেৱালত লিখা কাৰ্য বন্ধ কৰিব লাগে বুলি পৰামৰ্শ সাংসদজনৰ। য'তে ত'তে ৱাল পষ্টাৰিং আছে, এনেকুৱাতো আমি নামানো। হুঁচিয়াৰ তুচিয়াৰ অহাৰ লগে লগে ডেঞ্জাৰ দেখে, মানে এয়াৰপৰ্টৰ পৰা নামিব, ৱালত দেখিব আৰু যোনে তোনে যাহা তাহ লিখিছে যে হুঁচিয়াৰ। আৰু বিশ্বজিৎ দৈমাৰীৰ অন্তিমটো পৰামৰ্শ পৰ্যটন বিভাগলৈ, আৰু সেইটো হৈছে ফ্লাড টুৰিজিম। কি এই ফ্লাড টুৰিজিম? যেনেকৈ ফ্লাড টুৰিজিম, বানপানী দেখাই নাই বহুত মানুহে, নদীয়ে নাই, এইফালে গহপুৰত হৈ থাকে, তাৰ ওচৰত ক'ৰবাত গৈ ফালে থাকিব পাৰে, ফ্লাডত ঘূৰিব পাৰে। ফ্লাডটো নাৱৰ দি গাঁৱৰ মাজত কেনেকৈ খিৰিকীলৈকে ঘৰৰ মুদালৈকে পানী উঠিছে এইটো চাব পাৰে। সাংসদ বিশ্বজিৎ দৈমাৰীৰ এই পৰামৰ্শ এতিয়া ৰাজ্যৰ পৰ্যটন বিভাগে কিদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। প্ৰিয়ংকা চোপ্ৰাক চাবলৈ যাওঁতে আমাৰ অসমখন দেখিব, অসমৰ চাহ বাগিচা দেখিব, অসমৰ গড় দেখিব, অসমৰ কিবা এটা দেখিব। আৰু টায়াৰ লেভেলটোৱে সেইটো কি কৰিব? আমি যিটো লিপষ্টিক লগাওঁ তাইতো নলগাই নহয়, আমি যিটো ড্ৰেছ পিন্ধোঁ তাই সেইটো নহয়, ডিজাইন কৰি ফালে লাগিলে লাগ যাওঁ এটাত, তাৰ দাম হ'ব, এটা হিংসা কৰিতো আমাৰ লাভ নাই।